নাগৰিকত্ব সংশোধনী বিল গৈ আইনত পৰিণত হ'ল। ৰাজ্যৰ হদিয়াৰ পৰা ধুবুৰীলৈ অগণিত লোকে এই আইনৰ প্ৰতিবাদ কৰি ইয়াক বাতিল কৰাৰ দাবী তুলিলে। দেশৰ মহামান্য উচ্চতম ন্যায়ালয়ত এই আইন খাৰিজ কৰাৰ বাবে বহু দল সংগঠন আৰু ব্যক্তিবিশেষে লেখ আবেদন দাখিল কৰিছে। এই প্ৰতিবাদ আৰু আন্দোলনৰ ঢৌ অব্যাহত থকাৰ সময়তেই অসমৰ চলচ্চিত্ৰ জগতৰ দুগৰাকী তাৰকাৰ নাম খুবেই চৰ্চিত হৈছে। তেওঁলোক হ'ল বৰষাৰাণী বিষয়া আৰু যতীন বৰা। শাসকীয় পক্ষৰ লগত সুসম্পৰ্ক থকা বৰষাৰাণী বিষয়া আৰু অসম চলচ্চিত্ৰ উন্নয়ন নিগমৰ সদ্যপ্ৰাক্তন অধ্যক্ষ যতীন বৰাই শেহতীয়াকৈ এই বিতৰ্কিত নাগৰিকত্ব সংশোধনী আইনৰ বিৰোধিতা কৰিলে। এখোজ আগুৱাই গৈ অসমীয়া চলচ্চিত্ৰ জগতৰ মোহময়ী অভিনেত্ৰী বৰষাৰাণী বিষয়াই আছুৰ নেতৃত্বত অব্যাহত থকা প্ৰতিবাদী কাৰ্যসূচীত সৰব ভূমিকা গ্ৰহণ কৰি এই আইনৰ বিৰুদ্ধে তেজস্বী ভাষণ প্ৰদান কৰিলে। এতিয়া ইয়াকে লৈ শাসনাধীষ্ঠ বিজেপি দল স্বাভাৱিকতেই নাৰাজ। সেয়ে ছ'চিয়েল মিডিয়াত এই দুয়োগৰাকী তাৰকাৰ একাংশ পুৰণি আলোকচিত্ৰৰ আলম লৈ এই দুয়োগৰাকী তাৰকাক ব্যাপক ট্ৰল কৰা হৈছে। তেওঁলোকক ছ'চিয়েল মিডিয়াত শাসকীয় পক্ষৰ পৰা একাংশই তীক্ষ্ণ সমালোচনা কৰি তেওঁলোকক সুবিধাবাদী বুলি অভিহিত কৰাৰ উপৰিও তেওঁলোকৰ চৰিত্ৰ হনন কৰাৰ প্ৰয়াস কৰিছে। এই ক্ষেত্ৰত প্ৰথমতে আক্ৰমণৰ লক্ষ্য কৰি লোৱা হৈছে অভিনেতা যতীন বৰাক। প্ৰাক্তন কংগ্ৰেছ মন্ত্ৰী ৰকিবুল হুছেইনৰ লগত এখন খোলা জিপচিত হাতযোৰ কৰি থকা অৱস্থাত থকা এখন আলোকচিত্ৰ ছ'চিয়েল মিডিয়াত ভাইৰেল কৰি যতীন বৰাক সুবিধাবাদী সজোৱাৰ চেষ্টা কৰা হৈছে। কিন্তু অতি আশ্চৰ্যজনকভাৱে উক্ত ভাইৰেল হোৱা আলোকচিত্ৰখনত প্ৰাক্তন কংগ্ৰেছ মন্ত্ৰী ৰকিবুল হুছেইনৰ সোঁকাষে যতীন বৰা থকাৰ বিপৰীতে বাওঁকাষে আছে বিজেপি নেতা তথা বট্ৰদৱা সমষ্টিৰ বিজেপি বিধায়িকা আঙুৰলতা ডেকাৰ স্বামী আকাশদ্বীপ ডেকা। আনহাতে শাসকীয় গোষ্ঠীৰ তৰফৰ পৰা ভাইৰেল কৰা উক্ত আলোকচিত্ৰসমূহত অভিনেত্ৰী বৰষাৰাণী বিষয়াই কোনো এক পাৰ্টিত নৃত্য কৰি থকা দেখা গৈছে। ইয়াকে লৈ ছ'চিয়েল মিডিয়াত অভিনেত্ৰীগৰাকীৰ শ্লীলতাহানিৰো অপচেষ্টা কৰা দেখা গৈছে। এইখিনি সময়তেই আমাৰ মনত কেতবোৰ গুৰুত্বপূৰ্ণ প্ৰশ্ন উত্থাপন হৈছে। বৰষাৰাণী বিষয়াক অসম পৰ্যটন উন্নয়ন নিগমে কিয় ইটালীলৈ লৈ গৈছে? নিগমৰ অধ্যক্ষ জয়ন্ত মল্ল বৰুৱাৰ নেতৃত্বত উক্ত তাৰকাৰ দলটোক বিদেশ ঘূৰোৱাৰ ৰহস্য কি? ইটালীত মিনি স্কাৰ্ট পিন্ধি বৰষাৰাণী বিষয়াই ফটো উঠোতে এইসকল বিজেপি কৰ্মী নিমাতে আছিল কিয়? মিনি স্কাৰ্ট পিন্ধিলে কোনো অসমীয়া নাৰীৰ জাতীয় চেতনা নোহোৱা হৈ যাব নেকি? সাজ পোছাকৰ জৰিয়তে জাতীয় চেতনা ধৰি ৰখাৰ দায়িত্ব কেৱল নাৰীৰেই নেকি? পুৰণি ফটো ভাইৰেল কৰাৰ আঁৰৰ ৰহস্য কি? শাসনাধিষ্ঠিত দলৰ কৰ্মীয়ে এইসমূহ ফটো পূৰ্বে ভাইৰেল কৰা নাছিল কিয়? তাৰ মানে বিজেপিক সমৰ্থন কৰা বা বিজেপিত থকালৈকে সকলো ধোৱা তুলসীৰ পাত হৈ থাকে নেকি? বিজেপিক সমৰ্থন নকৰিলে বা সমালোচনা কৰিলে কোনোবা ৰত্নাকৰ হৈ যাব নেকি? বিজেপিয়ে জানো অসংখ্য ৰত্নাকৰক বাল্মীকি হোৱাৰ সুযোগ দিয়া নাই? সদায় নাৰীৰ সন্মানৰ কথা কোৱা বিজেপি দলৰ কৰ্মীয়ে এনেদৰে ৰাজহুৱা মঞ্চত এগৰাকী নাৰীক ট্ৰল কৰি অপমান কৰাৰ সংস্কাৰ ক'ত পাইছে? নাগৰিকত্ব সংশোধনী আইনৰ বিৰোধিতা কৰাৰ বাবে দুগৰাকী খিলঞ্জীয়া অসমীয়া তাৰকাৰ ব্যক্তিগত জীৱনক আজুৰি আনি অভব্য ৰূপত অশ্লীল আক্ৰমণ কৰা বিষয়টো স্বাভাৱিক অৰ্থতেই উদ্বেগজনক। যি সময়ত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বেটী বচাও বেটী পঢ়াও বুলি দিনে নিশাই দেশবাসীক উদ্দেশ্য কৰি কৈ আহিছে, ঠিক সেই সময়তেই এগৰাকী অসমীয়া বেটী অৰ্থাৎ অসমীয়া জীয়ৰীক তেওঁৰ দলৰ একাংশ কৰ্মীয়ে এনেদৰে ৰাজহুৱা মঞ্চত শ্লীলতাহানিৰ প্ৰচেষ্টা চলোৱা বিষয়টো অসম চৰকাৰ আৰু প্ৰদেশ বিজেপিয়ে কিভাৱে গ্ৰহণ কৰে সেয়া পৰৱৰ্তী সময়ত লক্ষণীয় হ'ব। ব্যুৰ' ৰিপৰ্ট দ্য মংকি.com।